মই ভাবিছিলোঁ যে মোৰ দাঁত বেয়া হ'ল আৰু ময়ে বুঢ়ী হৈ গ'লোঁ, কিন্তু যোৱাকালি মোৰ পষ্টটোত কমেণ্টবোৰ পঢ়ি পেলাই মই গম পালোঁ যে মোৰ লগৰ বহুত মানুহ আছে যাৰ দাঁতবোৰ বেয়া হৈছে। হাই এভৰিৱান, আসসালামু আলাইকুম। মই জিনা জাহান আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া যোৱাকালিৰ ভিডিঅ'। দুপৰীয়া গা পা ধুই নামাজ পঢ়ি পেলাই তাৰপিছত স্কিন কেয়াৰ অকণমান কৰি ল'লোঁ। তাৰপিছত ভাত পানী খাই যিহেতু আমাৰ যাব লগা আছিলে এফালে, তো আৰু এটা পাৰ্চেল মোৰ আহিছিলে, সেইটোও মই যোৱাকালি আনবক্সিং কৰিলোঁ, কিন্তু ভিডিঅ'টো আপোনালোকক একেবাৰে শেষত দেখুৱাম যে কি পাৰ্চেল আছিলে। আৰু তাৰপিছতে আমি আহিলোঁ শিৱসাগৰ, যিহেতু ডক্টৰ দেখুৱাবলৈ আছিলে মোৰ, মানে দাঁতৰ অসুখ হৈ আছে যিহেতু। তো ডক্টৰ যিহেতু সেইটো সময়ত নাই, সেইকাৰণে আমি আহিলোঁ অকণমান পুখুৰীৰ পাৰত, ফুচকা অকণমান খালোঁ। তাৰপিছত খাই পেলাই গ'লোঁ আকৌ ডক্টৰৰ ওচৰত দেখুৱাবলৈ কাৰণে। ডক্টৰ ভাত খাবলৈ গৈছিলে, আহিলে আৰু মোক কেইবাগৰাকী বায়ে সুধি আছিলে যে তুমি কাক দেখুৱাইছা, আমাৰো দাঁতৰ প্ৰব্লেম হৈ আছে। মই দেখাইছোঁ মদন শৰ্মা ছাৰক। তেখেত লাহতি তেল ডিপুটোৰ ওচৰতে তেখেতৰ চেম্বাৰ আছে, ডেণ্টেলৰ তেওঁ চাৰ্জন হয়, খুবেই ভাল ডক্টৰ আচলতে। আগৰ পৰাই মই তেওঁক দেখুৱাইছিলোঁ, কিন্তু মোৰ দাঁতকেইটা ইমান বেছি বেয়া হৈ যাব বুলি মই কেতিয়াও ভবা নাছিলোঁ। সৰু থাকোঁতে যিহেতু মই মৰ্টন মিঠা এইবোৰ বহুত বেছি খাইছিলোঁ, কিন্তু এতিয়া মই মিঠা একেবাৰে খোৱা বন্ধ কৰিলোঁ, নাখাওঁৱেই। তথাপিও জানো কিয় দাঁতকেইটা মোৰ বেয়া হ'ল। তাৰপিছত ডক্টৰে ক'লে যে মোৰ বহুতখিনি মানে প্ৰেছাৰো ল' আছে, উইকো আছোঁ। ডিম বইল খাব কৈছে ডেইলি 3টাকৈ। তো মানুহজনে মোক ওচৰৰ পৰাই ডিম বইল কেইটামান আনি দিছিলে খাবলৈ। তাৰপিছত এই পোৱালিটো আহিলে, মোৰ ইমান বেছি মৰম লাগে তেনেকুৱা ল'ৰা ছোৱালীবোৰ দেখিলে, তো তাক মই দি দিলোঁ খাবলৈ কাৰণে, আৰু সি জুচ খাম বুলি ক'লে জুচ কিনি দিলোঁ। পিছে এইবোৰ ভিডিঅ' আপোনালোকক দেখুৱাৰ এটাই কাৰণ, এনেকুৱা ল'ৰা ছোৱালীবোৰ পালে খেদি নপঠিয়াব, মৰম কৰিব। এনেকুৱা ল'ৰা ছোৱালীবোৰক মৰম কৰিলে বহুত বেছি মানে ওপৰৱালাৰ ফালৰ পৰা পাব। বাৰু যি কি নহওক, ঘৰলৈ আহিলোঁ, ব্ৰেকফাষ্ট কৰিলোঁ। আজি বনাইছিলোঁ মেংগ' মিনি কেক এটা, ৰেচিপিটো বাৰু আপোনালোকক দিম। তাৰপিছত এয়া পাৰ্চেলটো আনবক্সিং কৰিলোঁ। এই গাউনটো মই লৈছোঁ মিন্ত্ৰাৰ পৰা, একেবাৰে সূতাৰ হয়, মানে কটন, পিয়'ৰ কটন, কপাহী কাপোৰৰ হয়। ধুই দিলে কাপোৰটো একদম কোমল হৈ যাব। যিহেতু ঘৰতো মই এনেধৰণৰ কাপোৰবোৰ পিন্ধি থাকোঁ, এতিয়া মোক কটনৰ প্ৰয়োজন হৈছে, সেইকাৰণে মই অৰ্ডাৰ কৰি লৈছোঁ। একেবাৰে কম প্ৰাইজৰ হয়, আপোনালোকে ফুৰিব গ'লেও পিন্ধিব পাৰিব যদিহে ইচ্ছা কৰে। লিংক লাগিলে কমেণ্টত লিংক বুলি ক'ব, মই লিংকটো দি দিম, কিন্তু যোৱাকালি মই লিংক দিব নোৱাৰিলোঁ। যোৱাকালিৰ প্ৰডাক্টকেইটা আচলতে মই লিংক শ্বেয়াৰ কৰিবলৈ পৰা নাই, কিবা এটা কাৰণত আচলতে প্ৰব্লেম হৈ আছে। গতিকে আজি আপোনালোকক লিংক লাগিলে লিংক বুলি কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই।